আমগুৰিৰ ভাৰতীয় জনতা পাৰ্টিৰ গ্ৰাম্য মণ্ডলৰ সভাপতিক ভাবুকি প্ৰদান। অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰতাত ফাট মেলিছে নেকি? কিয়নো ভাৰতীয় জনতা পাৰ্টি আমগুৰি গ্ৰাম্য মণ্ডলৰ সভাপতি প্ৰদীপ বৰাক অসম গণ পৰিষদ দলৰ কৰ্মীৰ দ্বাৰা ভাবুকি প্ৰদান কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ আমগুৰি গ্ৰাম্য মণ্ডলৰ সভাপতি প্ৰদীপ বৰাই জনোৱা মতে 26/10/2020 তাৰিখত সামাজিক মাধ্যমত বৰ্তমান চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা অৰুণোদয় আঁচনি সন্দৰ্ভত আজি কিছুদিনৰ আগৰ পৰাই বিশেষকৈ আমগুৰি বিধানসভা সমষ্টিত হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হৈ অহাৰ অভিযোগ তুংগত উঠিছিল। সেই সূত্ৰে ভাৰতীয় জনতা পাৰ্টিয়ে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত অসম গণ পৰিষদে দলীয়কৰণ কৰাৰ অভিযোগ তুলি আহিছে। তেনে সময়তে পৱন দাস নামৰ এজন অসম গণ পৰিষদৰ নেতাই যোৱা 26 অক্টোবৰত সামাজিক মাধ্যমত প্ৰদীপ বৰাৰ বিৰুদ্ধে ভাবুকি প্ৰদান কৰিছে। ইতিমধ্যে প্ৰদীপ বৰাই এই সংক্ৰান্তত স্থানীয় হালুৱাংটি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে। যোৱাকালি মই আমাৰ কেইবাজনো সতীৰ্থৰ সৈতে গৈ সোণাৰীত ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক তথা 12 নং যোৰহাট লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়াক লগ কৰি অসম চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় আমগুৰিত যিটো সীমাহীন অনিয়ম হৈ আছে, এই অনিয়মৰ বিষয়ে সবিস্তাৰে তেখেতক লগত আমি কথা পাতিছিলোঁ। আৰু কথা পতাৰ অন্তত ঘূৰি আহি আমি মোৰ নিজৰ ফেচবুক একাউণ্টত এটা পোষ্ট দিছিলোঁ আৰু সেই পোষ্টত অসম গণ পৰিষদ দলৰ এজন সমৰ্থক প্ৰণৱ দাস নামৰ এজন সমৰ্থকে তেখেতে মোক খুব বেয়া মন্তব্য কৰিছে। তেখেতৰ নিজৰ ফেচবুক একাউণ্টতো দিছে আৰু মোৰ যিটো পোষ্ট দিছিলোঁ সেই পোষ্টটোতে দিছে। আৰু সেই কথাটোৰ কাৰণে আজি আমি হালুৱাটিং থানাত এখন এজাহাৰ দিছোঁ আৰু তেখেতে পোষ্টটোত যিখিনি কথা লিখিছে এই কথাখিনি মই এটা প্ৰিণ্ট উলিয়াই তেখেতৰ প্ৰফাইল পিকচাৰ তেখেতৰ প্ৰিণ্ট উলিয়াই পিনি মই দিছোঁ। আৰু এটা আটাইতকৈ ডাঙৰ কথা হৈছে তেখেতে প্ৰফাইল পিকচাৰটো খুব সঘনে চেঞ্জ কৰি আছে। আৰু প্ৰথমতে প্ৰফাইল পিকচাৰটো তেখেতৰ ফটোখনৰ লগতে আমগুৰি সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ ফটোখন আৰু ৭২,০০০ লিখি থোৱা আছিল, কিন্তু এই পোষ্টটো দিয়াৰ পিছত তেখেতে বাৰে প্ৰতি প্ৰফাইল পিকচাৰখন চেঞ্জ কৰি আছে। আৰু গোটেই কথাখিনি মই থানাৰ অচিক মই জনাইছোঁ আৰু অচিয়ে আমাক এটা এছুৰেঞ্চ দিছে যে খুব সোনকালে দোষী কাৰ্যত কৰি এটা উচিত সিদ্ধান্ত নামতিৰ পৰা ৰিণ্টু হেনচুৱাৰ ৰিপৰ্ট, জিঅন নিউজ।